ঐ ভোলা ভোলা ঘৰত আছনে? বা ইমানকে মাতি আছো, লৰাই মাতিবলে মন নকৰে অ। ঐ চেলমণি বদতি, ঐ বোলো ঘৰত আছনে? ঐ ভোলা ভোলা নাই নেকি অ ঘৰত? ইমানকে মাতি আছো, ভোলা নাই নেকি ঘৰত? আই অ, কালিলৈকে দেখোন ঠিকে আছিলে, আজিনো কি হ'ল? গৈ আহোচোন। এমাৰগে আৰে বজেন্দা পালেহি। কালিতো একেলগে চাইকেল ৰেচিং কৰিছিলো, কালিতো সি ঠিকে আছিলে, আজিনো ঘপককে কি হৈ গ'ল? অ ভাই বেলেগ বিষাইছে অ। কি হ'ল ঐ ভোলা, জ্বৰ উঠিছে নেকি? ঠিকে আছে দেখোন, কপাল চেঁচা। বজেন্দা আপুনি কালি চাইকেলৰ পৰা গিয়াই দিলে যে আজি বেলেগ বিষ উঠিছে অ। ইমান ভাগ কথা নকবি, কালি বিষৰ কথা একো কবই নোৱাৰ। আজি এতিয়া ইমান উঠিব নোৱাৰাকে বিষাইছে নে? বেছিকে বিষাইছে যদি বৈ ডক্টৰ ওচৰলৈ লৈ যাওঁ। নালাগে, মই ডক্টৰক নাখাওঁ, এনেকে ঠিক হ'ব। আমাৰ বজেন ভাই ভোলা দা ঘৰত আছে। কেনেকে গম পালি? কেলে বজেন্দা ভাগৰ চাইকেল ভোলা দা ঘৰত ফালে দেখাই নাই নেকি ভুচুং পহু? অ আচ্ছা, মই মনে কৰা নাছিলো। অ লালুকি নবৌ, বজেন্দা আপোনালোকৰ ঘৰত আছে ন? ক'তনো যাব, এনেই ঘূৰি ফুৰিছো। বজেন্দাহঁতৰ ওচৰলৈকে যাওঁ নে কি? লালুকি নবৌ, আমাৰ ভোলা দাই পিছে কি কৰিছে? শুই আছে। আয়ো এতিয়ালৈকে শুই আছে যে? গাটো ভাল লগা নাই বোলে, সেইকাৰণে শুই আছে। বৈচোন চাই আহোঁগে। অ ভাই ৰে ভাই, কাপোৰ চাপোৰ লৈ শুই আছে যে, কি হ'লনো? অ বজেন্দা, ভোলা দা ভাগৰ কি হ'লনো? কালি যে চাইকেল ৰেচিং কৰোঁতে ই যে মোৰ চাইকেলত খুন্দিয়াই খুন্দিয়াই গৈ আছিলে, মই যে ধেপকে পেলাই দিলো, এতিয়া বোলে বিষত উঠিবই পৰা নাই। কালি দেখোন একো কবই নোৱাৰে, 20 তাইত আজি ইমান বিষ উঠিছে নে? তাকে বেছিকে বিষাইছে যদি বোলো হস্পিটেললৈ লৈ যাওঁ বৈ, সি আকৌ নেযায় নহয়। মই অকণমান মুতিহে আহোঁগে, অথনিৰ পৰা মুতিব লাগি আছে। বজেন্দা, মোক হস্পিটেললৈ লৈ যাব নালাগে, তাৰ সলনি আপেল আঙুৰ ভাল ভাল মিঠাই কেইটামান আৰু লগতে মাংস অকমানো লৈ আহক গেজক। সেইকেইটা খাই দিলে মোৰ ভাল হৈ যাব। বাপৰে, তোৰ বেলেগ বেমাৰ দেখোন। আপেল আঙুৰ মিঠাই আৰু মাছ মাংস খালে ঠিক হৈ যায় তাৰমানে? অ, মই গা বেয়া হ'লেও দৰৱ নাখাওঁ, দৰৱ খাই দিলে গাটো ভাল হোৱাতকে বেমাৰী কৰিহে তোলে। তাৰ সলনি ভাল ভাল বস্তু খাই দিলে আৰাম পাই যাওঁ। বেলেগ বেমাৰ দেই ইয়াৰ, ভালকে খালেহে ঠিক হয়। বা ঠিক আছে দিয়া, তোমালোকে ৰোৱা, মই তাক বস্তুকেইটা আনি দিওঁ। ভোলাদাহে জানে আৰু দেই কেনেকুৱা বিষ উঠিছে। মাছ মাংস মিঠাই আপেল আঙুৰ খালে ভাল ভাল বিষ উঠিছে। আইও তাই কাম দেখ, নিজৰ মাইকী চাইকেলখন থাকোঁতেও মোৰ মতা চাইকেলখন লৈ পুতেকক লৈ ঘূৰি ফুৰিছে। ঐ লালুকি, চাইকেল লৈ আহা, মই যাব লাগে। পিছত চলাবা, লৈ আহা। ভোলাক খোৱা বস্তু আনি দিব লাগে, তেতিয়াহে বোলে তাৰ বেমাৰ ভাল হ'ব। পিছত চলাবা দিয়া, মই দোকানৰ পৰা আহি লওঁ। লাগে মই না যাম 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 যাম, ৱাটাৰফল চাম 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 চাম, টাটা চামুচেৰে খাম 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 খাম, যিমানে হওক দাম 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 দাম। মোক চাইকেলৰ পৰা পেলাই এতিয়া দি দিলো না বাম্বু। বিষত বিচনাৰ পৰা উঠিব নোৱাৰা মানুহ দেখিছ নাই? এতিয়া আকৌ বিদুৰ ভাই গানহে গায়। মাছ মাংস মিঠাই ফল মূল খালেহে গা বিষ ভাল হ'ব বুলি কোৱা দেখিয়ে মই গম পাইছিলো, ডালমে কুছ কালা হে। অ ভোলা, আমাৰ মহাশয়, বিষত বিচনাৰ পৰা উঠিব নোৱাৰা মানুহ এতিয়া যে গান গাব পৰা হৈ গ'ল। ৰাম, মুতিবলৈ যাওঁ বুলি কওঁতো এইকেইটা পকৰ পকৰ পাই গ'লি। উফ, বেলেগ বিষাইছো, বিষত ভালকে খাৰা হৈও থাকিব পৰা নাই। হ'ব দিয়ক, এতিয়া অভাৰ এক্টিং বন্ধ কৰক। অলপ আগত বিদুৰ ভাই গানত ডিস্কো ডান্সাৰ কৰি আছিলে, এতিয়া বিষাই ধৰিছে নে? মই একো এক্টিং কৰা নাই, মোৰ সঁচাকে বিষাইছেও যে। নহলে ভোলা এনেকে বহি থকা মানুহ নহয়। আপুনি যে ডিস্কো ডান্সাৰ কৰি আছিলে আমি দেখা নাই বুলি ভাবিছিলে নি? মই বিষত কেতিয়াবা মন গ'লে অকমান নাচো যেন। আৰু কিমান ঠাইত কথা নকয় বে। এটা কাম কৰোৱা, আমিও 2 দি দিওঁ। বজেন্দাই এনেও খোৱা বস্তু আনিবলৈ গৈছে, আৰু খাই দিয়াৰ লগে লগে ভোলা গাটো ঠিক হৈ যাবই। অকমান পাগলিছে নেকি তোমালোক হে? আপুনি কিয় অথনিৰ পৰা ইমান অভাৰ এক্টিং কৰি আছিলে? বজেন্দাৰ পৰা খানেকে লিয়ে। কি খকুৱা মানুহ বে। এই ল'ৰাকেইটা হ'ব দিয়া, বজেন্দা আহিলে মই অকলে নাখাওঁ নহয়, কিবা তোমালোকেওতো খাবলৈ পাবা। বজেন্দা আহে মানে গেমকে চালু কৰি দিওঁ হা। হ'লেও আপুনি খোৱা বুলি ক'লে বেলেগ বলিয়া দেই, ইমান ঠাইত কথা কয়। বাই দা ৱে, কি গেম খেলিবনো? ঢিক্কি টাকি ঢিক্কি টাকি 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 ঢিক্কি টাকি লং জাম্প। মালোৱা ৰেডি হৈ আছে, জঁপিয়াবহে লাগে। মাটি চাটি খানি বালি চালি দি ৰেডি কৰি থৈছে। আৰু কি আজিলৈ খানিবলৈ নাই, কাহানি বাই খানি মেলি বালি চালি দি ৰেডি কৰি থৈছো। ৰাতিপুৱা গধূলি ভোলাই সদায় ইয়াত প্ৰেক্টিচ কৰে। আপুনি সদায় জঁপিয়াই জঁপিয়াই পুৰা ট্ৰেইনাৰ হৈ আছে, আপোনাক দেখোন হৰুৱাবলৈ টানেই হ'ব।
मुझे हराना मुमकिन नहीं नामुमकिन है ओকে फिर भी ট্ৰাই কৰেগা প্ৰথমে মই একেবাৰে লেণ্ডত যাম তোমালোক গীতা খৰুৱাবলে হ'ব এতিয়া চাই দিয়ক ফণী জপিয়াইগা অকে ব্ৰ আহি যা কৃষ্ণ প্ৰভু তেন্তে তেন ओ कोई बाकी है ना बहुत दूर जपियाली अब मैं जाऊंगा মোটামুটি জপিয়াইছো আৰু ইমান প্ৰেক্টিচ নাই নহয় পুতুকন কনচেঙৰ পাছত এতিয়া তই যাবি নে আমাৰ ভুলাটা যাব মই যাম মই একদম লাষ্টত যাম কোৱা নাই জানো তোমালোকক খৰুৱাবলৈ যাম आयो भाई लोग थोड़ा संभाल के क्योंकि अब कॉन्सेंग जाने वाला है ইছ ৰাম বাকীয়ে নাই হ'ব আছোন ही আমাক जिभागे সাৱধান বানি দিছে ही যেন এইটো পাৰৰ পৰা ইটো পাৰ হৈ যাব आया ब्रो अब देखना कॉन्सेंग का जलवा ये शिव शंकर मुझे शक्ति दे सभी को हराने के लिए फुस 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 देख के बेसी दूर मारिबই নোৱাৰিলো অলপ শুনি তোতকে মই অকণ বেছি দূৰ মাৰিলো নেকি মোৰ মুৰা কলটো মাৰিলি মই এডোখৰলৈকে জপিয়াইছো বা হ'ব দে অকণমানত তোৰ নাপালোগে আৰু মই শুনা মই এডোখৰ অকণমান বুলি নকয় বহুত ডোখ सब কথা বাদ দে এতিয়া मैं जाऊंगा भाई लोग পুতুকান ভাইটি আল্লাহ বেছ এহেঁতৰ দুটাকে অকণমান বেছি মাৰিবা বুলি আশা থাকিল এহেঁতিকেইটা যিকণহে জপিয়াইছে এহেঁতৰ লগত মই কি কম্পিটিশ্যন দিম ओके बुलाना अपना कंपटीशन दिबले मैं हूं ना चिंता मत करो ये पुटुकन को क्या बोली भापता क्या बोली হ'ব দিয়া লেকচাৰ বন্ধ কৰা জল্দি জপিওৱা जे बाबा भोलेनाथ মই জিকিলে হয় আৰু দেই টয়েট পয়েট টয়েট ই টয়েট পয়েট ক'লে মই গম পাই গ'লো আৰু কিমান দূৰ জপিয়াব ই মোতকৈ আগবাঢ়িব নোৱাৰিলে হয় আৰু দেই हर हर महादेव ओ माय गॉड लो जी लो पुटुकन ने भुलादा को तगड़ा कंपटीशन दे दिया বাপৰে মই নিচাকে এক্সপেক্ট কৰা নাছিলো দেই তুমি ইমান দূৰ জপিয়াবা বুলি মই নিজে ভবা নাছিলো ইমান দূৰ জপিয়াব পাৰিম বুলি अब जाएगा भूला तुम सभी लोगों को हराने और सेरेमनी बदती पुटुकन तो क्या सोच पालू दे तो इमान तो केनके जपियाली अरे भाई मेरा मेहनत रंग लाई और क्या और पुटुकन का जलवा 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 হ'ব দিয়া কণা মুনা ফাৰ্মুঠিত মাৰিলা আৰু ইমান জখস্যা কৰি থাকিব নালাগে जल्दी से मेरे रास्ते से हट जाओ भूला सिंघानिया मारेगा ओके आइए आइए अब हार के मुझे प्लीज जिताइए हर हर महादेव গৈছে গৈছে ভুলা গৈছে মাৰিব এতিয়া হিলং জাম্প যে মা শশান কালী শক্তি দিয়া মোক এইটো পাৰৰ পৰা যে এইটো পাৰ হ'বগে পাৰো কৃষ্ণ ধেই তেৰিকা কি হৈ গ'ল কি হ'ব আৰু আপোনাৰ চেলমনি বদতি আপুনি ফণীকো পাছ পেলাব নোৱাৰিলে মোক কথামটি পাছ পেলালে আৰু অ ভাই সাহেব মে জিত গয়া মই আৰু এবাৰ ট্ৰাই কৰিম দে মোৰ কিবা এটা গলটি হৈ গ'ল নহ'লে মই নাহাৰো এই ভুলাটো তেনেকে নহ'ব নহয় আপোনাৰ ট্ৰাই কৰিবলৈ মন গৈছে আপুনি ট্ৰাই কৰি থাকক কিন্তু জিকিলো মই তেনেকে নহ'ব নহয় কিবা এটা গলটি হৈ গ'লে শুধৰাবলৈ চান্সটো দিবই লাগিব ফণী ভাইটি কনচেং ভাইটি তোমালোকৰ যদি এবাৰ ট্ৰাই কৰিব বিচাৰিছা আহি যোৱা Why not? Let's go! এনেকে নহ'ব এইবোৰ গেজু হৈছে এনেকে হ'লে কি খেলিবা আৰু আয়ো বিছনাৰ পৰা উঠিব নোৱাৰা মানুহটোৱে খেলিব পৰা হৈ গ'ল যে ঐ ভোলা তোৰ গা বিষ ঠিক হৈ গ'ল নেকি এই মৰিলো বজেন্দা নাইও বজেন্দা গাটো এনেকুৱা বিষাইছে এনেকুৱা ঢেলেং পেলেং লাগি আছে ইমান খেলিবলৈ নাহো বুলি কৈছে এটি নুশুনে ন জোৰ জবস্মুকি ইয়ালে টানি লৈ আহিছে তেহেঁতি টানি আনিলে বোলে ইমান বিষাই থকা মানুহটোৱে খেলিব পৰা হৈ গ'লি নে মাছ মাংস মিঠাই ফল মূল খাই দিলে তোৰ গা বিষ ঠিক হৈ যাব বুলি কোৱা দেখিয়ে মই গম পাইছিলো খাবলৈ মন গৈছে ভালকে ক'লেও হয় দেখোন আনি দিম নহয় ইমান ভাগ্য কথা কিয় ক বজেন্দা কালি আপুনি মোক খুন্দিয়াই পেলাই দিলে এতিয়া মই বিষত বিছনাৰ পৰা উঠিবই পৰা নাই ইমান ঠাইত কথা ক'ব পাৰে অ ফুক্তি পাবি ৰ খাবলে বজেন্দা তেনেকুৱা নকৰিব টুকুৰাটো থৈ যাওক এতিয়া অকণমান ভাল পাইছোহে খাবলৈ নাপালে মোক আকৌ বিষাব এতিয়া কেনে 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 অন্যায় কৰি জিকিবলৈ আহে বল্লে বল্লে ৰাব্বা ৰাব্বা পুটুকনাত জিত গয়া